তো নমস্কাৰ বন্ধুসকল তো আমি দুখিত বহুত দিন হল আমি ভিডিঅ' দিব পৰা নাই নতুনকৈ যাযাবৰ আমাৰ যাযাবৰ গ্ৰুপটো তো আজি আমি আপোনালোকক দেখাব খুজিছোঁ আমাৰ গাঁৱৰ ওচৰত মানে 3 কিলোমিটাৰ এনেকা হ'ব ওচৰত এটা বিল আছে তো উৰপদ বিল তো সেইখন আপোনালোকক দেখুৱাম আজি তো বহুতে নাজানে খালি নামটো জানে বাছ দেখা পোৱা নাই তো আজি আপোনালোকক দেখাম তো মানুহ নাই আমি দুজনে বাকীবিলাকে গোটেইবিলাকে ব্যস্ত আৰু কি কম চবেই ব্যস্ত সেইটো কাৰণে আৰু উপায় নাই বহুত কাৰোবাৰ কিবা অসুবিধা সেইটো কাৰণে ভিডিঅ'টো দিব পৰা নাই তো আমি আজি বিনে লগত দুজনে ওলালোঁ বল যাওঁ কিবা জছতে আজি ওলালোঁ আৰু বৰ্তমান দেখিবলৈ ভালে হ'ব চাগে আমিও মানে বহুত দিন হ'ল যোৱা নাই তো চাই থাকক এয়া বিনে যাযাবৰ জিন্দাবাদ দুজনে আৰু ঠিক আছে ভিডিঅ'টো আপোনালোকে চাই থাকক ভাল প্লেচ হয়তো আপোনালোকক ভাল লাগিব পাৰে যদি ভাল লাগিব লাইক মাৰি দিব আৰু যদি বেয়া লাগে কি ক'ম আৰু উপায় নাই ঠিক আছে আৰম্ভ কৰোঁ বলক পুৰা নিচিনা হৈ গ'ল চাগে এইয়া চাওক এইয়া আমি গৈ আছোঁ এই ওচৰতে দোকান আছে দোকানত আমি সোমাই লওঁ খোৱা বস্তু লৈ লওঁ আপুনি ইচ্ছা কৰিব নেকি খোৱা বস্তু খাবৰ কাৰণে তো চাই থাকক আমি খোৱাটো কি লওঁ আপোনালোকক দেখুৱাই দিম তো আমি দোকানত সোমাই লওঁ ভিডিঅ'টো অলপ পষ্ট কৰোঁ আৰু তেনেকুৱা জেগাত কি খাব লাগে আপোনালোকে কমেণ্ট কৰিব অঁ ফাইনেলি আমি আহি পালোঁ উৰপদ বিলত আহি পাইছোঁ এইপিনে আছে উৰপদ বিল এয়া চাওক আৰু বলক আৰু ভালকৈ দেখুৱাব চেষ্টা কৰিম এইয়া কিন্তু কৈ আছে এইয়া চাওক এইয়া নাও ওচৰতে আছোন নাৱত উঠোঁ নেকি নাৱৰ পৰিস্থিতি অৱস্থা বেয়া ইমান ঠিক নহয় যেন পাইছোঁ এতিয়া মোটামুটি পানী আছে না এতিয়া নহ'ব না এইটো ঠিক নহয় আমি ভাবিলোঁ এই নাৱত উঠিম যাম চেল্ফি এটা লৈ বোলে মই দেখে নাপাওঁ ইমান পৰ উঠিলে মাছ মাৰিছে
হেল্ল' গাইজ, আমি ইয়াতে বহুত দিন মূৰত আহিছোঁ গম পা। এতিয়া বহুত দিন মূৰত আহি না ইয়াতে এটা ফিল কৰা পাইছোঁ যে ফিল হৈছে যে ইয়াতে ইপিনে ধুনীয়া জাগা, ইপিনে বতাহ, ইপিনে ঠাই আৰু ইপিনে দেখিবলগীয়া বস্তুখিনি এতিয়া বৰ্তমান চলি আছে। আপোনালোকে গম পায় ধান কটা কিবা কিবি। এতিয়া ধানবোৰ চাওক ইমান কেনেকুৱা চলি আছে ধান। আৰু জাগাটো এনেকুৱা জাগা লাগে হিচাপত অলপ ঘৰত বহি থাকি বৰ হৈ যায়, সেইকাৰণে অলপ তো আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ গৈছোঁ। এইটাই বোলে আমাৰ খোৱা বস্তু চাই লওক। আজি বিশেষ একো নাই, কাৰণ আমি ঘৰৰ সন্মুখৰ পৰা আহিছোঁ, ইমান দূৰ নহয়, ঘৰৰ পৰা দুপৰীয়া ভাত খাই আহিছোঁ, সেইকাৰণে অলপ টাইম পাছৰ কাৰণে লৈ আনিছোঁ আৰু চাওক। এয়া এতিয়া নতুন আলু আহিছে, অসীম ভাল নাম খালা নেকি? খাবতো কিয় নাখাব নেদে আমি খাই লওঁ। Itu saya udah view di phone. এইটো ৰাস্তাটো ইমান বেয়া যে কি ক'ম আৰু, চাইকেল একেবাৰে বহুত কষ্ট পাইছে জানে চাইকেলটো। ৰাস্তাটো একেবাৰে অৱস্থা নাই আৰু যেতিয়া খেতিপথাৰ হাল হৈছিল, যেতিয়া মানুহবোৰে গৰু লৈ আহিছিল, তখন মানে গৰুৰ হাতে এইবোৰ ৰাস্তা ইমান কি হৈছে। আৰু যেতিয়া পানী বৰষুণ হৈছিলে তেতিয়া মানুহবোৰে মাছ লগাইছিলে, যেতিয়া মাছ মৰাৰ সময়তে বোকা আছিলে, বোকা তাতে সেনেকুৱা বহুতখিনি থাকি গৈছে। এনেকুৱাই আৰু এতিয়া বৰ্তমান সেনেকুৱাই থাকিব লগা হৈ গ'ল আৰু এতিয়া সেনেকুৱাই চলি আছে ৰাস্তাটো বৰ্তমান। এতিয়া আমি সেয়া ইয়াতে পুল এটা বনাই আছে, আমিতো পুল বনোৱালৈকে আহি পালোঁ। তো আপোনালোকৰ পুল বনোৱা কেনেকুৱা হয় দেখুৱাই আছোঁ, এতিয়া কেনেকুৱা ধৰণৰ চলি আছে পুল বনোৱা কামটো। আৰু ইয়াতে একটা দৃশ্য মই একটা ফটো পাইছোঁ, এই ফটোটো আপোনালোকক দেখোন ইমান ধুনীয়া হৈছে যে ফটোটো চাই দিব। ये क्या हो रहा है?